মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ মাজলৈ ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ এটি নতুন পাঠ লৈ আহিছো। আজিৰ আমাৰ আলোচ্য পাঠটি হ'ল অসমীয়া ভাষাৰ বিকাশৰ কথা। অসমীয়া ভাষাৰ বিকাশৰ কথা ক'বলৈ যাওঁতে আমি ভাষা কি সেই কথাটো অকণমান জানিব লাগিব। ভাষা হৈছে যি মাধ্যমৰ দ্বাৰা আমি আনৰ লগত মনৰ ভাৱ বিনিময় কৰোঁ, সেয়ে ভাষা। ভাষা এটাৰ জৰিয়তে আমি এজনে অন্যজনৰ লগত কথা বতৰা পাতোঁ, ভাৱ বিনিময় কৰোঁ। আমাৰ ভাষাৰ দুটা ৰূপ আছে, লিখিত আৰু কথিত। কথিত ভাষাবিলাকৰ কোনো লিখিত ৰূপ নাথাকে। অঞ্চল বিশেষে মানুহে একোটা ভাষা ব্যৱহাৰ কৰে তেওঁলোকৰ মাজত ভাৱ বিনিময়ৰ কাৰণে। সেই ভাষাটো অন্য অঞ্চলৰ মানুহে কেতিয়াবা বুজি নাপাবও পাৰে, আৰু এই ধৰণৰ ভাষাকে কথিত ভাষা বা উপভাষা বুলি কোৱা হয়। আকৌ লিখিত ভাষাটো হৈছে যাৰ লিখিত ৰূপ থাকে আৰু যি ভাষা বেছিভাগ মানুহেই ক'ব পাৰে, বুজি পায় আৰু লিখিব পাৰে। আমাৰ অসমতো বহু ধৰণৰ কথিত ভাষা বা উপভাষা আছে, কাৰণ সকলো জাতি জনগোষ্ঠীৰ লোকৰে নিজা নিজা একোটা কথিত ভাষা থাকে। সেই ভাষাটোৰে সেই অঞ্চলৰ সেই জাতিৰ মানুহৰ মাজত ভাৱৰ আদান প্ৰদান হয়। এইদৰে বহু ভাষাৰ মাজৰ পৰা এটা ভাষাক নিৰ্বাচন কৰা হয়, যিটো ভাষা বহুত অঞ্চলৰ মানুহে বা এক বিস্তৃত অঞ্চলৰ মানুহে বুজি পায়, আৰু তেনেকুৱা এটা ভাষাকে মান্য ভাষা বুলি কোৱা হয়। আৰু সেই ভাষাৰ জৰিয়তে অধিকাংশ মানুহৰ মাজত ভাৱৰ আদান প্ৰদান কৰা হয়। আৰু আমাৰ অসমত অসমীয়া ভাষাটোৱেই মান্য ভাষা আৰু লিখিত ভাষা। এতিয়া আমাৰ এই অসমীয়া ভাষাটোৰ কেনেকৈ বিকাশ হ'ল সেই কথাটোকে আজিৰ পাঠটোত আলোচনা কৰা হৈছে। তোমালোকৰ পাঠত নয়না আৰু ইফতিছামে খুৰাকৰ পৰা ভাষাৰ বিকাশৰ বিভিন্ন কথাবোৰ কথোপকথন আকাৰে বুজিবলৈ চেষ্টা কৰিছে, আৰু তোমালোকক তেনেদৰেই পাঠটি আগবঢ়াই নিয়া হৈছে। আজি মই অসমীয়া ভাষাৰ বিকাশৰ কথা এই পাঠটিৰ মূল কথাখিনি ক'ব খুজিছোঁ। প্ৰথমতে আধুনিক ভাৰতীয় ভাষাসমূহৰ ভিতৰত আমাৰ অসমীয়া ভাষাটো এক অন্যতম ঐতিহ্যপূৰ্ণ আৰু সমৃদ্ধিশালী ভাষা। দ্বিতীয়তে অসমৰ ভূখণ্ডত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাৰ উপাদানেৰে অসমীয়া ভাষাটো বৈচিত্ৰ্যময় হৈ উঠিছে। তৃতীয়তে আমাৰ অসমীয়া ভাষাটো বহু পুৰণি। ত্ৰয়োদশ শতিকামানতে হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ নামৰ এখন পুথি ৰচনা কৰিছিল। বৰ্তমানলৈকে উদ্ধাৰ হোৱা লিখিত পুথিসমূহৰ ভিতৰত এইখনেই আটাইতকৈ পুৰণি পুথি। শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰো বহু আগতেই এই পুথি ৰচনা হৈছিল, আৰু শংকৰদেৱৰ আগৰ এই যুগটোকেই প্ৰাক শংকৰী যুগ বুলি কোৱা হয়। সেই যুগৰ প্ৰধান কবিসকল আছিল হৰিহৰ বিপ্ৰ, হেম সৰস্বতী, মাধৱ কন্দলী, ৰুদ্ৰ কন্দলী আদি। ভাষা এটা উৎপত্তি হৈ পূৰ্ণ ৰূপ পাবলৈ বহু যুগ লাগে। তাৰ পাছতহে সেই ভাষাত লিখিত সাহিত্যৰ সৃষ্টি হয়। প্ৰথমে এই ভাষাত অলিখিত সাহিত্যৰহে সৃষ্টি হয়। অলিখিত সাহিত্য মানে যিবোৰ সাহিত্য কোনো লিখিত ৰূপ নাথাকে, কেৱল মানুহৰ মুখে মুখেহে প্ৰচলিত হৈ আহে, আৰু এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ এইদৰে মুখ বাগৰিয়েই ভাষাটো চলি থাকে। সেইটোৱে হৈছে মৌখিক ভাষা বা মৌখিক সাহিত্য বোলা হয় ইয়াকে। আমাৰ অসমীয়া সাধু কথাবিলাক, আই নাম, ধাই নাম, বিয়া নাম, বিহুগীত আদি এই অলিখিত ভাষাৰ বা মৌখিক ভাষাৰ সাহিত্যৰ উদাহৰণ। তাৰ পিছৰ কথাটো হৈছে অতি পুৰণি কালত আমাৰ অসমীয়া ভাষাত প্ৰথম মৌখিক সাহিত্যৰহে প্ৰচলন হৈছিল, কোনো লিখিত সাহিত্যৰ সৃষ্টি হোৱা নাছিল। সপ্তমতে ভাষা এটা পৰিৱৰ্তনশীল। আমাৰ অসমীয়া ভাষাও পৰিৱৰ্তনৰ বাটেৰেহে আজিৰ অৱস্থা পাইছেহি। অতীজতে
কামৰূপ ৰাজ্যত প্ৰচলিত ভাৰতীয় ভাষাটোত এটা দুটাকৈ বিভিন্ন অঞ্চলৰ স্থানীয় শব্দবিলাক সোমাবলৈ লৈছিল। কাৰণ অতি পুৰণি কালৰে পৰা আমাৰ অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ বাসভূমি আছিল। তেওঁলোকৰ ভাষাৰ উপাদানসমূহ আমাৰ অসমীয়া ভাষাটো নজনাকৈয়ে আহি সোমাই পৰিছিলহি। এইদৰে এটা স্বাভাৱিক ৰূপ ল'বলৈ আৰম্ভ কৰিছিল। সপ্তম শতিকামানলৈ পূব আৰু উত্তৰ পূব ভাৰতত প্ৰায় একে ভাষাৰ প্ৰচলন আছিল। ভাষাৰ উপাদান বুলি ক'লে আমি ধ্বনি, ৰূপ, শব্দ, বাক্য আদিকে বুজোঁ। অসমীয়া ভাষাটো মূলতে আৰ্যসকলে কোৱা ভাষাৰে বিকশিত ৰূপ যদিও স্থানীয় জাতি জনগোষ্ঠী, উপজাতি আদিৰ ভাষাৰ উপাদানেৰে সমৃদ্ধ হৈ আনুমানিক 10ম শতিকামানত ই স্বকীয় ৰূপ লাভ কৰিবলৈ সক্ষম হৈছিল। ভাষা পৰিৱৰ্তন হৈ আহিয়ে আছে। শংকৰী যুগৰ ভাষাৰ লগত এতিয়াৰ ভাষা নিমিলে। সেই যুগত কাব্য সাহিত্য সৃষ্টি হৈছিল, কিন্তু এতিয়া আমি গদ্য, উপন্যাস, কবিতা আদি বেলেগ বেলেগ ধৰণৰ সাহিত্য পাওঁ। প্ৰাক শংকৰী যুগ মানে শংকৰদেৱৰ যুগৰ আগছোৱা কালক বুজায়। প্ৰাক শব্দৰ অৰ্থ আগৰ কাল বা স্তৰ। তাৰোপৰি ইংৰাজসকল অহাৰ পিছৰ পৰাই আমাৰ অসমীয়া ভাষাটোৱে এক নিৰ্দিষ্ট ৰূপ ল'বলৈ আৰম্ভ কৰে। অসমীয়া ভাষাটোত এটা নতুন ৰূপ পায়। আনকি অসমীয়া নামটোৰ প্ৰচলনো ইংৰাজৰ আমোলতহে হৈছিল। আৰু সেই সময়ৰ পৰাই বহুতো ইংৰাজী শব্দ আমাৰ অসমীয়া ভাষাত এটা এটাকৈ সোমাই আমাৰ অসমীয়া ভাষাৰ দৰেই হৈ পৰিছিল। যেনে ডেস্ক, বেঞ্চ, পেঞ্চিল, টেবুল আদিবোৰ চকলেট, ফুটবল, বিস্কুট, স্কুল আদি আমি অসমীয়া ভাষাৰ দৰেই ব্যৱহাৰ কৰোঁ, কিন্তু প্ৰকৃততে এইবিলাক ইংৰাজী ভাষাৰ শব্দহে। অসমীয়া ভাষাৰ বিকাশৰ ক্ষেত্ৰত বৈদিক, সংস্কৃত, প্ৰাকৃত, অপভ্ৰংশ আদি ভাষাৰ স্তৰবিলাক পাৰ হৈ আহি আহি আজিৰ অৱস্থাটো পাইছেহি। আৰু আমি আজি যিবিলাক অসমীয়া ভাষাত যিবিলাক সাহিত্য পাই আছোঁ, সেইবিলাক ইয়াৰে বিকশিত ৰূপ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাঠটোৰ মূল কথাখিনি এইখিনিয়েই। ইয়াৰ আধাৰতেই তোমালোকে প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ যত্ন